বন্ধুসকল, আমাৰ অসমীয়া সমাজত প্ৰচলিত এষাৰ কথা আছে যে অনাৰ আগতেই হাতীজনী বনাব লাগে কলনী বাৰী। এই কথাষাৰ আমাৰ জীৱনকালৰ বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হ'লে সেই সমস্যাসমূহৰ সমাধানৰ ৰিজনি হিচাপে ব্যৱহাৰ কৰোঁ। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে সঁচাকৈ যদি আমি এজনী জন্তু হাতী পুহিবলৈ আনো, তাৰ আগেয়ে এখন কলনী বাৰী পতাটো অতি প্ৰয়োজনীয়। আমাৰ অসমত যিসকল সফল ডায়েৰী ফাৰ্মাৰ আছে, জনসংখ্যা অনুপাতে তেওঁলোকৰ সংখ্যা প্ৰায় নগণ্য। আকৌ দেখিবলৈ পাওঁ কিছু সফল ফাৰ্মাৰ, যিসকলৰ ঘৰ সাধাৰণতে পাহাৰৰ দাঁতিত হয়, যাৰ বাবে গাইৰ অফুৰন্ত খাদ্য ভাণ্ডাৰ পাহাৰত পোৱা যায়। আকৌ পাহাৰৰ খাদ্য ঘাঁহ যিহেতু পানীত ডুব যোৱা নহয়, সেইবাবে সেই ঘাঁহৰ পৰা ভকুলা বা গলবিচনী আৰু থুতৰিৰ মাজত টোটোলা ওলমা বেমাৰৰ কাৰণ যি পেলু, তাৰ সমস্যা কম হ'ব পাৰে। কেতিয়াবা দেখিবলৈ পোৱা যায় নৱপ্ৰজন্মৰ কোনো লোকে ডেইৰী ফাৰ্ম খুলিবলৈ উৎসাহিত হয়, তেতিয়া ঘৰৰ আন জ্যেষ্ঠ লোকে অসফল ডেইৰী ফাৰ্মাৰৰ উদাহৰণ দি বাধা দিয়ে। গতিকে বন্ধুসকল, ডেইৰী ফাৰ্ম খুলি লাভ হ'বলৈ, সফল হ'বলৈ অসফল হোৱা কাৰণসমূহক ৰক্ষণশীল মনোভাৱেৰে খামুচি ধৰি থাকিব নালাগিব আৰু বিজ্ঞানসন্মত উপায়সমূহ, নিয়মসমূহ আঁকোৱালি ল'ব লাগিব। আপোনালোকে নিশ্চয় বুজি পাইছে, হাতীৰ বাবে যদি কলনী বাৰী হয়, গাই গৰুৰ বাবে এখনি ঘাঁহনি পাতিব লাগিব। আগতীয়াকৈ গৰুৰ আৱাস গোহালি যেনেকৈ, আগতীয়াকৈ গৰুৰ খাদ্য ঘাঁহনিও তেনেকৈ।